এতিয়া কোনেও ধৰ্ম কনভাৰ্চনৰ কাম কৰিব নোৱাৰে। কোনোবাই যদি দেখিছে অভিযোগ তাৰ লগে লগে ইয়াৰ ওপৰত একশ্যন হ'ব। গতিকে ধৰ্ম চব থাকিব, কিন্তু এতিয়া ধৰ্ম কনভাৰ্চনটো মানে আমাৰ আইন মতে এইটো কৰিব নোৱাৰিব কোনেও। চবে কনচিয়াছ হ'ব লাগিব, আইনটো জানিব লাগিব, আইনটো জানি ফালে তেওঁক অভিযোগ দিব লাগিব, তেতিয়াহে ডিপাৰ্টমেণ্টে একশ্যন ল'ব, পুলিচে একশ্যন ল'ব। এতিয়া সেইটোৰ কাৰণে চবে এই বিষয়ত জানিব লাগে। মই কৈছোঁ আপোনালোকেও জানিব লাগে। মই আপিল কৰিছোঁ বড়ো মানুহখিনি যে ক'ত থাকিব লাগে চব ঠিক কৰিব লাগে। আমাৰ খ্ৰীষ্টান মানে ধৰ্মীয় লোকসকলকো কৈছোঁ নিজে ডিচাইড কৰক, উইদাৰ তুমি মাইনৰিটি থাকিবা না শ্বেডিউল ট্ৰাইবছত থাকিবা। যদি শ্বেডিউল ট্ৰাইবছত আছে তুমি মাইনৰিটিৰ ফেচিলিটি নল'বা, মাইনৰিটি কমিশ্যন নাযাবা, মাইনৰিটি গ্ৰাণ্টো ল'ব নালাগে, যিহেতু তুমি শ্বেডিউল ট্ৰাইবছ হিচাপে পায়। আৰু যদি তুমি মাইনৰিটি গ্ৰাণ্ট বিচাৰে, মাইনৰিটি মানে কমিশ্যন যাব পাৰে, তেতিয়াহ'লে তুমি আকৌ শ্বেডিউল ট্ৰাইবছৰ সুবিধাটো ল'ব নালাগে।